21 दिन ফাষ্টিং ৰাখিছোঁ। আমাৰ বৰমা আজি নাই, সেইটো মোক কৈছিলে যে 21 দিন ফাষ্টিং ৰাখিব লাগিব আৰু আপুনি ভাল হ'ব, এনেকুৱা কৈছিলে। কিন্তু এই কথাটো মোৰ বিশ্বাস আছিলে যে মই ভাল হ'ব, কিন্তু এতিয়া বহুত আনন্দত আছোঁ। মই ভাল পাইছোঁ আৰু যিমান মনৰ ভিতৰত যে ইমান কাজিয়া জন্মি হৈ আছিলে এইটো এতিয়া নাই, শেষ হৈ গ'ল। বহুত শান্তিত আছোঁ মই, মানে এনেকুৱা লাগিছে এতিয়া মোৰ অন্তৰত মানে এটা পোহৰ আহি গ'ল। এনেকুৱা যিমান অন্ধকাৰ আছিলে এইটো শেষ হ'ল। বহুত আনন্দত লাগি আছে এতিয়া। বেছিভাগ আপোনালোকে বহুত ধন্যবাদ দিছোঁ, কাৰণ মোক প্ৰেয়াৰত সহায় কৰিলা আৰু মই আশা কৰোঁ মোৰ চিৰ জীৱনতে মই ভালে থাকিম ঈশ্বৰৰ দয়াৰে। ইমানেই কওঁতে মানে সমাপ্ত কৰিলোঁ। জয় মছিহ।